হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু দেখিছে আপোনালোকে এই চাকিগছি জ্বলি আছে। এয়া মানে আমাৰ কি হৈছে, ভণ্টিৰ বসন্ত ওলাইছে, সৰু ভণ্টিৰ বসন্ত ওলাইছে। নীতি নিয়মখিনি মানি চলা হৈছে ন, সেইকাৰণে চাকিগছি তাৰ ওচৰত জ্বলাই থকা হৈছে। আৰু এয়া আমি ৰাতিপুৱা উঠিছোঁহে, উঠাৰ পিছতে এয়া দেখিছে বৰ্তা বৌবৌহঁত আহি তাইৰ ওচৰত সেৱা লৈছেহি। আৰু বেলেগৰ ফালে কিদৰে নীতি নিয়ম পালন কৰে নাজানো। আমাৰ এইফালে যদি কাৰোবাৰ বসন্ত ওলোৱা গম পায়, নিজেই আহি পেলানি বসন্তৰ যাৰ ওলায় তেওঁৰ ওচৰত আহি সেৱা লয়হি। আৰু আনফালে আমাৰ ঘৰত কিবা এটা পাতিবৰ কাৰণে আয়োজন চলাই থকা হৈছে, প্ৰস্তুতি চলাই থকা হৈছে। আৰু তাৰ বাবে ইয়াত দেখিছে ৰভা এখন দিবৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে। আৰু এয়া দেখিছেনে কিমান কষ্ট কৰি পেলানি ৰভাখনত আমাৰ ওচৰ চুবুৰীয়া আহি লাগি দিছে। আৰু এয়া ভণ্টিৰ কুকুৰাৰ মাংস খাবৰ কাৰণে মন গৈছে, তাৰ বাবে দুৱে কাটি আনি দিছে, যিহেতু আমাৰ ঘৰত নামাৰে আৰু নাকাটে। আৰু এতিয়া বৰ্তমান মানুহো নাই তাৰ বাবে। আৰু এই ল'ৰাটো দেখিছেনে ভণ্টিৰ ওচৰত আহি সেৱা লৈছে। সি মানে মেট্ৰিকৰ এক্সাম দিব, তাৰ বাবে সি আমাৰ ভণ্টিৰ ওচৰত আহি সেৱা লৈছে। আৰু আনফালে এয়া ৰভা দিবৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। আমাৰ ওচৰত এটা বস্তু বহুত ভাল লাগে, মানে কাৰোবাৰ ঘৰত যদি কিবা এটা পাতে ন, ওচৰ চুবুৰীয়া আহি মানে ইমান মানে সহায় কৰি দিয়েহি ন। আৰু বিশেষকৈ আমাৰ ঘৰতো কোনো মতা মানুহ নাথাকে যে আমি গৈ কাৰোবাৰ ঘৰত কিবা এটা কৰি দিমগৈ। কিবা পাতিলে দেউতাই থাকে, তথাপিতো সময়ে নাপায়। কিন্তু আমাৰ ঘৰত কিবা পাতিলে তেওঁলোক আহি সকলোৱে সহায় কৰি দিয়ে। আৰু আজিৰ যুগত এনেকুৱা মানে সহায় কৰি দিয়া মানুহ খুবেই কম। আপোনাৰ নিজৰ তেজ মঙহৰ সম্বন্ধ থকা মানুহে হয়তো আপোনাৰ খবৰ এটা ল'বলৈও টাইম নাথাকে। আৰু আনফালে এয়া দেখিছে মই ৰুটি বনাইছোঁ, যিহেতু আজিকালিনো নিজৰ কাম মানে এৰি পেলানি কোনে লোকৰ কাৰণে কৰি দিব, আপোনালোকে ভাবকচোন বাৰু এবাৰ। কিন্তু তেওঁলোকক আমি কোনো পইচা দি কামত লগোৱা নাই, তেওঁলোক আহি আমাক সহায়হে কৰি দিছে। তাৰ বাবে কি বুলি যে ধন্যবাদ দিম, ধন্যবাদটো এটা বহুত কমেই শব্দ হ'ব। ধন্যবাদ দি তেওঁলোকক মই ধন্যবাদ নিদিওঁ, মানে অন্তৰৰ পৰা এটা মানে কি বুলি ক'ম, এতিয়া মই বুজাব নোৱাৰা এটা মানে অনুভৱ হয় এইটো। যিহেতু ইমান মানে সহায় কৰি দিছে ন, ক'ব লাগিব। এই একতাটো আমাৰ ওচৰত আছে, তাৰ বাবে আমি নিজকে বহুত লাকি ফিল কৰোঁ। আৰু আপোনালোকৰ ফালে এনেকৈ বাৰু আছেনে নাই একতা জনাবচোন। আৰু এইফালে দেখিছে নিহাৰিকা ল'ৰাটো লৈ আছে, সি অকণমান কান্দিছে। আৰু আনফালে ভণ্টিৰ কুকুৰাৰ মাংস খাবৰ কাৰণে মন গৈছিলে, আৰু এয়া সৰু আলুগুটি মানে ফ্ৰাই কৰিছিলে। আৰু এইফালে ড্ৰাই ফ্ৰাই কৰি দিছে অকণমান মাংস, আৰু মানে এনেকৈ গ্ৰেভি টাইপতো বনাই দিছে। তাই যোনটো খাই ভাল পায় সেইটোৱে খাব, আৰু তাৰ বাবে এনেকৈ ধুনীয়াকৈ তাইক কাগলী কলপাতত সজাই যায়। আমি এতিয়া যাবলৈ ওলাইছোঁ, দু আৰু মই ATM-লৈ যাওঁ, মানে পইচা ওলাবৰ কাৰণে। আৰু দোকানতো সোমাই আহিম, গতিকে আপোনালোকে চাই থাকিব। আৰু আমি ATM-ৰ পৰা আহি পাই গ'লোহি। আৰু ইয়াত দেখিছেনে এখন ডাঙৰ ৰভা তেওঁলোকে দি দিলে, মানে বহুত সহায় কৰি দিছে। এইটো আৰু পাহৰিব আমি নোৱাৰিম কেতিয়াও, আৰু পাহৰিলেও ভগৱানে আমাক ক্ষমা নকৰে। আৰু ইয়াত দেখিছেনে আমাৰ ফালে মানে খানাৰ যিহেতু আয়োজন এটা হ'ব, তাৰ বাবে এয়া উধান কাটিছে। এইটো উধান বুলি কয়, মানে পথাৰৰ আলি কাটি পেলানি এনেকৈ আনে। আপোনালোকৰ ফালে এনেকৈ আনেনে নাই জনাবচোন বাৰু। আমাৰ এইফালে যদি কাৰোবাৰ ঘৰত কিবা পতা হয়, তেতিয়াহ'লে এনেকৈ মানে উধান কাটি আনে, মানে খানা বনাবৰ কাৰণে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি নেক্সট ডে' হয়। আৰু এয়া দেখিছে কালি যে আপোনালোকক দেখাইছিলোঁ, এইটো উধান বুলি কয়। আৰু এয়া এনেকৈ উধানকেইটা ইয়াতে এনেকৈ থৈ দিয়া হৈছে, যিহেতু খানা বনাবৰ কাৰণে বনাব। আৰু এয়া আমাৰ ভণ্টিৰ গিৰিয়েক আৰু ভণ্টি দেউতা, এওঁলোকক চাহ দিছে, গতিকে চাহ খাই এতিয়া হ'ল বাৰু। আৰু ইফালে দেউতাই তৰিছে স্কিন। আৰু কি পতা হ'ব আপোনালোকে গম পাই থাকিব, খালি ভিডিঅ'বিলাক চাব দেই, নোচোৱাকৈ নাথাকিব, তেতিয়া সকলো গম পাব। আৰু এয়া ৰভাতল মুচিছেহি ওচৰৰ, এয়া আমাৰ চেকেবা আৰু এয়া আমাৰ নবৌ ভণ্টি, এওঁলোকে আহি ৰভাতলখন মুচি দিছে। দেখিছেনে ইমান ডাঙৰ এখন ৰভাতল মুচিবলৈ কিছুমান জেগাতো পইচা দিলেও আপুনি মানুহ পাবলৈ নাই, কিন্তু এয়া দেখিছে তেওঁলোকে কৰি দিছেহি। আৰু এয়া আই পাঠ কৰিছে। আৰু ভণ্টিৰ যিহেতু বসন্ত ওলাইছে, ৰাতি এয়া গোপিনী আহি পেলাইনি এনেকৈ তাৰ ওচৰত পাঠ অকণমান পঢ়ি দিছে। পাঠ পঢ়িলে ভাল বুলি কয়। আৰু এইফালে মানে পঢ়েহি, নীতি নিয়মবিলাক সকলোৰে জেগাত বেলেগ ধৰণৰ হয়। আৰু এয়া ভণ্টিৰ হেনো বইল ভাত খাবৰ মন গ'ল, মানে এয়া সেইকাৰণে আমাৰ ববৌ আহিছিলে ন, ববৌ হাতে খাবৰ মন গ'ল, আৰু সেইকাৰণে এয়া ববৌৱে বনালে। এয়া এনেকৈ
দাইলতে ওলকবি আলু এনেকৈ দি দিছিলে বইল যিহেতু খাইছোঁ তাইৰ বসন্ত ওলাইছে মানে তাই যিটো খাবলৈ মন গৈছে সেইটোৱে খাইছোঁ তাই হেনো এতিয়া বইল খাব মন গৈছে সেইকাৰণে বইলেই খোৱা হৈছে আৰু এইফালে অকণমান চাটনিও বনোৱা হ'ল এনেকৈ নেমু চেমু দি পেলানি খাওঁ আৰু তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনে পালে জনাব আৰু যদি ভাল পালে ভিডিঅ'টো চাই তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ঘৰত কি পাতিবৰ কাৰণে আয়োজন কৰা হৈছে তাৰ বাবে আপোনালোকে চাব ভিডিঅ'বিলাক চাই থাকিলে গম পাই গৈ থাকিব আজিলৈ আহোঁ তেন্তে পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ বাই বাই সকলো ভালে থাকিব